নানো কি আছে চেনেলটো একো নাই ইয়াত ৰাৱণ বধৰ মাজত দুটা বান্দৰে ওলাই গ'ল। এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি চাবলৈ গৈ আছোঁ বিজয়া দশমী শুৱালকুছিত। তো ৰাৱণ বধ হ'ব আজি। ৰাৱণ বধ দেখাবলৈ চেষ্টা কৰিম। বলক আমি যাই থাকোঁ এতিয়া এবাৰ দোকানত যাওঁ, বস্তু খাই লওঁ আৰু এতিয়া আহি গ'লে আমি দোকানত যাই আছোঁ। দোকানত যাওঁ, টিকটটো লওঁ, তাৰপিছত আৰু গৈ থাকোঁ আৰু দীপংকৰ দা আহি আছে। তো গাইজ দোকান বন্ধ হৈ আছে, মই ভিতৰতে মাতি আহি আছে ৰ'ব, এতিয়া অলপ বহি লওঁ। Through the highways till my shadow turns to sun rays. তো আহি বংশৰ চকে পাইছোঁ। তো বংশৰৰ পূজা খতম হৈছে। বংশৰ বুলিতো নহয় আৰু সকলোৰে পূজাটো খতম হৈছে এতিয়া। তো শুৱালকুছিতে যাওঁ, শুৱালকুছিত কি হয় দেখাই আছোঁ আপোনালোকে। তালৈকে যাই আছোঁ আমি এতিয়া, যাই থাকোঁ। শুৱালকুছিত কিন্তু কাশ্মীৰৰ কাপোৰ আৰু ছোৱালী বহুত আছে। ছোৱালী যদি চাব বিচাৰি আছে, আমি যদি ছোৱালী বিচাৰি আছোঁ তেতিয়া শুৱালকুছি যাই ছোৱালী যাই মানে ধুনীয়া ধুনীয়া ছোৱালী আছে। ভিতৰত ফিল্ডত সোমালোঁ। এতিয়া আমি ৰাৱণক চাব যাই আছোঁ। নজলাতে চাই লওক, জ্বলাৰ পিছতে জ্বলি যাব। ৰাৱণ থিয় হৈ আছে, মাৰ তেনেকৈ যায় দুটা চৰ বেয়া হৈ গৈছে। ৰাৱণ থিয় হৈ আছে, জাগা দুটা মাৰ দিয়া হ'ল ৰাৱণক অল লেভেল দিছে। কিতাক কি কৰিব নিবা লাগে, কিতাক যদি নিনিলে হয় সেইটো নমৰিলে হয়। এইগিলা আহিলে এটাই বেয়া হৈ যায়, কপিৰাইটে লাগব গানগিলা, যি হয় হ'ব দে, লাগলি লাগব দে। আপোনালোক দেখাই থাকিম। নানো কি আছে চেনেলটো একো নাই। এই ৰাৱণ পিছফালৰ আছোঁ, ইয়াত দেৱীৰ বিসৰ্জন হৈ আছে। অলপ দেখা যায় কাষলৈ অলপ In number, fueled by them to see the horizon, turn us to thousands. সকলোকে গাঁওখনত তালৈকে যাবলৈ দিয়া নাই। আৰু একটানি হৈছে যিবিলাক কমিটি আছে আৰু লাগি আছে আৰু পূজাখনত, মানে এখন পূজা নহয় আৰু সকলো পূজাৰে ইয়াতে এটা আছে। তো তেওঁলোক কাৰো একটানি যাবলৈ দিছে, লাইফ জেকেট লৈ যাব দিছে। তো এইটো ভাল কাম কৰিছে, নহ'লে আৰু অলপ ৰিক্স থাকে না পানীৰ কথা। তো প্ৰথমে সকলোৱে যাব দিছে। মই এবাৰ দেখুৱাব চেষ্টা কৰিম কিমানৰ মানুহ হৈছে। এয়া এখন নাৱত লৈ গৈছে দেৱীক। দেৱী বিসৰ্জন দিবলৈ লৈ আহিছে, কামত লৈ আহিছে। ইয়াত আৰু গাড়ী আনোতে অলপ প্ৰব্লেম হয়, ওপৰৰ অলপ ভিৰ টাইপ আছে। সেই কথা নাই, ইয়াত কিছু টাইম থৈ দিয়ে, লাইনত থাকিব, তাৰপিছত পিছত গুচি যাব আৰু সকলোৱে। ৰাৱণৰ গাৰ পৰা কি তাকে ওচৰত থাকোঁ অলপ দুটা ভিডিঅ'টো কৰিব লাগিব। অলপ পিছত আহি আছে দেই, লাহে বেয়া বেয়া মাত্ৰ অলপ ডুবি পাই দেখাই আছোঁ। ঘৰত থাকিব নোৱাৰি যি তাক পাচ্ছি। মানুহ আছে গাইছ, মানুহ আছে কিছু গাই আছোঁ। বিজয়াখনি দেখাবলৈ অলপ চেষ্টা কৰিছোঁ, বেছি নাদেখাই দিওঁ। মানুহ ইয়াতো আছে, কিন্তু অলপ ফৰ্মেলৰ কথা মানুহ আছে।
এতিয়া আমি গৈ আছোঁ উত্তৰ গুৱাহাটী আৰু এয়া আমাৰ গণেশ মন্দিৰ আগ্ৰাথিৰৰ গণেশ মন্দিৰ দেখাইছোঁ এবাৰ। তো আমি ফাইনেলি উপস্থিত হৈ গ'লোঁ নৰ্থ গুৱাহাটীতো। এতিয়া 7টামান বাজিছে। তো ইয়াত মানুহে কোৱা মতে প্ৰায় 9টা মানত জ্বলাও বুলি কৈছে। গম নাপাওঁ আৰু ইমান টাইম থিয় হৈ থাকিব লাগিব। ইয়াত ৰাৱণ বধৰ মাজত দুটা বান্দৰ ওলাই গ'ল, এটা ৰঙা বান্দৰ আৰু এটা বগা বান্দৰ। দেখোন গাছৰ ওপৰত উঠি আছে। ইয়াত কিন্তু কিছু মানুহ আছে, বহুত মানুহ আছে। প্ৰায় 10,000+ মান হ'ব। এতিয়া মোবাইলত দেখিব, যেতিয়া লাইটটো বন্ধ কৰোঁ তেতিয়া এটা মই ক্লিপ লৈছোঁ, সেইটো এটাত চাব আৰু মানে বেলেগ এটা লাগিছে আৰু মইতো ভইচো যাব পাৰিছোঁ, আপোনালোকে গমে পাইছে। তো তাতে আৰু ইমান কৈ থকা নাই, চাউণ্ডবোৰ বেয়া হৈ যায়। কথা নাই, চাই থাকক। এতিয়া সকলো লাইট বন্ধ কৰি দিছে আৰু কেৱল মোবাইলৰ স্ক্ৰীণবোৰ জ্বলি আছে। ধুনীয়া লাগিছে। আতচবাজি চলি আছে। মানে আমাৰ ঘৰত ক'বলৈ গ'লে বোমা মাৰি আছে, ক'ত বোমা মাৰি আছে আৰু প্ৰায় 20 মিনিটমান হৈ আছে বোমা। গোটেই 20 মিনিট দেখাব নোৱাৰে দিয়কচোন। আৰু তেওঁলোকে আমি এতিয়া ভাগনটো জ্বলাই দিওঁ, মানে মই নহয় দে, এই বেলেগে জ্বলাই দিব, মই নাই দেখা থাকিম দে। আৰু আমি এটা হাজত আছে ৰাৱণ জ্বলাম বুলি কয়, মাৰো ধৰাতে যি নহয় আৰু মানুহ কিন্তু বহুত দিছোঁ। আনটো ভুল লাগছে, কিন্তু এজনে ক'লোঁ যে এইপিনেৰে যাব পাৰিবা, তো ভালে হ'ল। সেইপিনেৰে আহিলোঁ, মানে যাম নাপালোঁ, বেছি নাপালোঁ, সেইটো ভাল লাগিছে। টাইম ৱেষ্ট নহয়, সোনকালে ঘৰ পাই গ'লোঁ। মোৰ টাইমলৈ 10টা বজাত ঘৰ পাই গৈছোঁ। কথা নাই, এতিয়া ৰাৱণটো গোটেই জ্বলাই দিয়ক, তাৰপিছত দেখা আছে পিছৰখিনি। গুৱাহাটীত মানে উত্তৰ গুৱাহাটীত ভাল লাগিছে। কি বোলে ৰাৱণ বধটো চাই বহুত ভাল লাগিছে। বহুত টাইম ৰখিছোঁ, মিনিমাম 2-2.5 ঘণ্টা থিয় হৈছোঁ। কঁকাল বিষাই গৈছে, কঁকাল ছিঙি যোৱা যেন গৈছে, বিদ্যা কৈছোঁ। আৰু কঁকাল গৈছে থিয় হোৱা টাইমখিনিতো কোৱাই নাই, অকল উত্তৰ গুৱাহাটীত থিয় হোৱা টাইমখিনি আছোঁ। বহুত কঁকাল বিষাই গৈছে। ৰাতি আৰু সেইকাৰণে ৰাৱণ আহিয়ে টোপনি মাৰি আছোঁ। তো ভিডিঅ'টো সামৰণি মাৰিছোঁ ইয়াতে। তো ভিডিঅ'টো চাই যদি ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰখিনি কৰি দিব। আৰু যদি নতুনকৈ আছে ছাবস্ক্ৰাইবটো কৰি দিব। এখনো যাই দিয়ক। বাই বাই।